Tiger. কোন তাই কি Hi, welcome back to Virendra YouTube channel. এফালে বীৰেন্দ্ৰ এসিস কৰি এসিস্টেন্ট ডাইৰেক্টৰ বদমাছ বহুত বেছি বদমাছ বহুত বেছি কথা ৰঙত লাইট পাউটো আৰু আমাৰ মধুস্মিতা দিহিঙীয়াৰ নতুন গান এটা আহি আছে অৰ্থাৎ অভিনয় কৰা গান এটা আহি আছে কোনে গাইছে কি কথা সেইখিনি মধুস্মিতাই ক'ব মধুস্মিতা কোৱা অতি সোনকালে আপোনালোকৰ মাজত নতুন অসমীয়া গান এটা আহি আছে ৰোমেণ্টিক টাইপ চ' সকলোৱে ভাল পাব খুব ধুনীয়াকৈ গাইছে মৃদীপ দাই চিনি পাবই চাগে বৰষা পথাৰত গাইছিলে বিহু তেওঁলোকেও বেছিভাগ বিহুৱে গায় এইবাৰ চাগে ফাৰ্ষ্ট টাইম এনেকুৱা ৰোমেণ্টিক ছং এটা গাইছে আমি শ্বুটিং কৰিবলৈ গৈছিলোঁ দাৰ্জিলিঙত 9 তাৰিখে উভতি আহিলোঁ 5 তাৰিখে গৈছিলোঁ খুব ধুনীয়া ঠাই দাৰ্জিলিং যোৱা নাছিলোঁ গেংটক গৈছিলোঁ মই দাৰ্জিলিঙৰ ধৰক টাউনত লৈছে আৰু কিছুমান টেম্পল আছে সেই টেম্পলত লৈছে খুব ধুনীয়া লোকেশ্যনত তেওঁলোকে শ্বুটিং কৰিছোঁ আমি শ্বুটিং কৰিছোঁ এই যে ফুটেজকেইটা দেখিলে ইয়াৰে সম্পূৰ্ণ ফুটেজবোৰ স্পেচৰ অভাৱত ডিলিট কৰি থাকোঁতে সকলো ফুটেজ ডিলিট হৈ গ'ল গতিকে সেইখিনি ফুটেজ মই কণ্টিনিউ কৰিব নোৱাৰিম সেইখিনি ভিডিঅ' গতিকে নেক্সট ডে ভিডিঅ' কিছুমান এড কৰা আছে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মই আছোঁ অপৰাজিতাৰ ছেটত বৰ্তমান অপৰাজিতাৰ শ্বুটিং চলি আমাৰ মাজত আছে আশাবা আমি আশাবাৰ লগত পোনপটীয়াকৈ কথা পাতিব চেষ্টা কৰিম আশাবা কওক এটা মোৰ বাপ অফিচিয়েল বাপ অফিচিয়েল আমি সকলোৱে ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব আৰু বীৰে খুব কষ্ট কৰি আছে অপৰাজিতাক মাজে মাজে বদমাচিও কৰে মাজে মাজে দুৰ্ঘটনা ঘটাই থাকে তথাপি খুব চিনচিয়াৰলি কাম কৰি আছে বীৰে অলপ আগতে নিজাববীয়াকৈ মোৰ দুটামান শ্বট ল'লে আৰু বেলেগ বেলেগ শ্বট লৈছে শিকি আছে সি খালি কল টাইম দিওঁতে গণ্ডগোল কৰে মোৰ যদি মোক আৰ্টিষ্টক দিব 6টা বজাত কল টাইম আৰু মেকআপ আৰ্টিষ্টক দিব 8টা বজাত মানে মই 2 ঘণ্টা এনেই আহিম আৰু ঘৰ চৰ সাৰিম সেইকাৰণে ঘৰ সাৰিবলৈ ষ্টুডিঅ' সাৰিবলৈ মোক আগতীয়াকৈ কল টাইম দিয়ে কিন্তু মানে বিৰাট চিনচিয়াৰ আৰু তাৰ এই মানে যিটো বাপ অফিচিয়েল সেইটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এই পোনাকণক আশীৰ্বাদ কৰিব বাকী মোক যিমানখিনি ক'বলগীয়া আছিলে ধাৰাটো ঝাৰিলেই বাকী এতিয়া অপৰাজিতাৰ শ্বুটিং চলি আছে আৰু ধাৰাবাহিকখন সম্প্ৰচাৰিত বৰ্তমান হৈ আছে আমাৰ হৈ আছে ৰং চেনেলত নিশা 9:30 বজাত আৰু মানে পুনৰ সম্প্ৰচাৰ কৰা হয় ৰাতিপুৱাও 9:30 বজাত আৰু খুব সম্ভৱ মই যতদূৰ জানো 5টা বজাত আবেলি সম্প্ৰচাৰিত হয় গতিকে আপোনালোকে চাব আমাক মৰম কৰিব আপোনাৰ আৰু আমাৰ মাজত উপস্থিত আছে পল্লা আমি পল্লাৰ লগত কথা পাতিব চেষ্টা কৰিম পল্লা নহয় 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 এই ভিডিঅ' বনাইছোঁ ইউটিউবৰ কাৰণে আমি অপৰাজিতা শ্বুটিঙত আছোঁ এতিয়া গৰমটো লাহে লাহে কমিছে প্ৰথম কেইটামান এপিছ'ড কৰোঁতে আমাৰ এমাহমান বিৰাট গৰম পালোঁ এতিয়া অলপ অলপ কমিছে আৰু ভাল হ'ব আমাৰ ডাইৰেক্টৰৰ শ্বট ল'বলৈ মাতি আছে এতিয়া আমি তোমাৰ অলপ টাইম অফ কৰিছোঁ আৰু লগ পাই আৰু এয়া আমাৰ অপৰাজিতা ধাৰাবাহিকখনৰ বৰ্তমান ডি অ' পিৰ লগত আমি কথা পাতিম মুণ্ডা আজি নাপাতোঁ কথা আজি নাপাতে মুড নাই লোকেশ্যন পেকআপ হৈছে ভাগৰ লাগিছে পেটত ভোক আছে এতিয়া মুণ্ডাই ভাতহে দেখি আছে সন্মুখত ভাতৰ কাঁহীখন পোৱাৰ পাছতহে মুণ্ডাই মাত ওলাব আমাৰ মুণ্ডাই বোলে ভাত খোৱাৰ পাছতহে কথা পাতিম বুলি কৈছে গতিকে আপোনালোকক মই মুণ্ডাৰ লগত কথা পাতাম ভাত খোৱাৰ পিছত গতিকে নাই চাহ মই নাখাওঁ গাখীৰ চাহ নাখাওঁ মই চাহ নাখাওঁ কি খাওঁ আৰু এয়া আমাৰ লোকেশ্যন পেকআপ হৈছে এতিয়া আমি গৈ আছোঁ শংকৰদেৱ ফিল্ম ষ্টুডিঅ' আৰু তালৈ গৈ পাই পিনি আপোনালোক সকলোকে লগ পাই আছোঁ আৰু আমি ফাইনেলি আহি পালোঁ শংকৰদেৱ ফিল্ম ষ্টুডিঅ' আৰু এইখন ঘৰৰ ভিতৰতে আছে অপৰাজিতা ঘৰৰ কিটচেনটো আৰু ওপৰত আছে অপৰাজিতাৰ ঘৰৰ ড্ৰয়িং ৰুমটো আপোনালোকক দেখাম বেলেগ এদিনাখন আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ গতিকে এটা বাই যোৱাৰ আগত আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ আচলতে শ্বুটিঙত ব্যৱহাৰ হোৱা ঘৰবোৰ কেনেধৰণে বনোৱা হয় তাকে আপোনালোক দেখক এইটো এটা ঘৰ নিৰ্মাণ হৈ আছে
আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব, এইবোৰ যে যোনবোৰ দেখিছে সেই সকলোবোৰ প্লাইবৰ্ডৰে বনোৱা, আৰু এই ষ্টেপ যিমানখিনি ঘৰ গোটেই চাৰিওফালটো আপোনালোক দেখুৱাইছোঁ, সকলোখিনি কাঠ আৰু প্লাইবৰ্ডেৰে বনোৱা হয়। আচলতে এইবোৰ কোনো ধৰণৰ দেৱাল নহয়, এনেদৰেই বনোৱা হয় ঘৰ। আৰু সময় সুবিধা নিমিলাৰ বাবে মই এই ভিডিঅ'টো আপোনালোকক ভালদৰে একো দেখুৱাব নোৱাৰিলোঁ, যিহেতু মই এইখন ধাৰাবাহিকত সহকাৰী পৰিচালক হিচাপে কাম কৰি আছোঁ, গতিকে সকলো ফুটেজ লোৱাৰ সম্ভৱ নহয় যিহেতু, কিন্তু আগত আহিব লগা ভিডিঅ'খিনিত মই সম্পূৰ্ণ ভালদৰে দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। অনাগত দিনবোৰত আপোনালোকে মোৰ ব্লগটো চাবলৈ হ'লে ছাবস্ক্ৰাইবটো কৰিব লাগিবই ন, গতিকে ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো মৰম দিব, হেঁপাহ বহুত আছে কাম কৰিবলৈ, গতিকে কিনো কৰিম তাক চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।